নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আমি 2014 চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা সিটেটৰ পেপাৰ 2 লেংগুৱেজ এণ্ড আছামিজ পেডাগোগী কেইটামান প্ৰশ্নটো আলোচনা কৰিম। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 106 কমিউনিকেটিভ ভাষা শিক্ষা হৈছে অপশ্যন 1 দিয়া আছে কথন শ্ৰৱণ পঠন আৰু লিখনৰ দৰে গ্ৰহণীয় আৰু ফলপ্ৰদ দক্ষতাৰ বিকাশ। অপশ্যন 2 ভাষা আৰু বানানৰ নিয়মৰ মাজেৰে শব্দ সম্ভাৰ আৰু ব্যাকৰণৰ শিক্ষা। অপশ্যন 3 লিখিত পৰীক্ষাৰ বাবে ভাষাৰ শিক্ষা। অপশ্যন 4 শ্ৰোতা অনুসাৰে ব্যাকৰণৰ নিয়ম ব্যাখ্যা। ইয়াত প্ৰশ্নত সুধিছে কমিউনিকেটিভ ভাষা শিক্ষা। কমিউনিকেটিভ শব্দটোৰ অৰ্থ হৈছে যোগাযোগ। যোগাযোগ ভাষা শিক্ষাত কি কৰা হয়? ছাত্ৰ ছাত্ৰীসকলক কথা পাতিবলৈ দিয়া হয় আৰু এটা ভাষা শিক্ষাৰ লগত জড়িত 4টা দক্ষতা শ্ৰৱণ পঠন কথন লিখন বিকাশত গুৰুত্ব দিয়া হয়। যিহেতু কমিউনিকেটিভ এপ্ৰ'চত ছাত্ৰ ছাত্ৰীসকলক কথা পাতিবলৈ দিয়া হয়, সেইবাবে কথন দক্ষতা বিকাশৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন 1। কমিউনিকেটিভ ভাষা শিক্ষা হৈছে কথন শ্ৰৱণ পঠন আৰু লিখনৰ দৰে গ্ৰহণীয় আৰু ফলপ্ৰদ দক্ষতাৰ বিকাশ। কুৱেশ্যন নম্বৰ 107 ছাত্ৰ ছাত্ৰী নিজৰ শিক্ষাৰ কাৰণে তলৰ কোনটো উপযুক্ত? অপশ্যন 1 ভাষা দক্ষতা বৃদ্ধিৰ বাবে অজস্ৰ হোমৱৰ্ক প্ৰজেক্ট আৰু এছাইনমেণ্ট আদি দিয়াটো। ভাষা দক্ষতা বৃদ্ধিৰ কাৰণে অজস্ৰ হোমৱৰ্ক এছাইনমেণ্ট প্ৰজেক্ট দিয়াব আমি নালাগে, শাৰীৰিক পৰিশ্ৰম দিব নালাগে। অপশ্যন 2 ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ ভালকৈ শিকিব পাৰিব সেই ক্ষেত্ৰত নিজা সিদ্ধান্ত ল'বলৈ নিৰুৎসাহিত কৰাটো ছাত্ৰ ছাত্ৰীক কেতিয়াও নিৰুৎসাহ কৰিব নালাগে, আমি বৰঞ্চ উৎসাহ দিব লাগে। অপশ্যন 3 কথা পতা আৰু নেটৱৰ্কত প্ৰযুক্তি ব্যৱহাৰ কৰাটো। কথা পাতিলে বা নেটৱৰ্ক প্ৰযুক্তি ব্যৱহাৰ কৰিলে ছাত্ৰ ছাত্ৰীসকলে শিকিবৰ কাৰণে আগ্ৰহী নহ'বও পাৰে। অপশ্যন 4 দি আছে ছাত্ৰ ছাত্ৰীক অধিক প্ৰশ্ন কৰিবলৈ উৎসাহিত কৰাটো। এটা শ্ৰেণীকোঠাত যেতিয়া ছাত্ৰ ছাত্ৰীসকলক অধিক প্ৰশ্ন কৰিবলৈ উৎসাহিত কৰা হয় তেতিয়া তেওঁলোকে শিকিবৰ কাৰণে আগ্ৰহী হয়। চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন 4। ছাত্ৰ ছাত্ৰী নিজৰ শিক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰীক অধিক প্ৰশ্ন কৰিবলৈ উৎসাহিত কৰিব লাগে। কুৱেশ্যন নম্বৰ 108 ভাষা তথা কোৱা কাৰ্যত পলম কৰা কম বয়সীয়া শিকাৰুক অনুপ্ৰাণিত কৰাৰ বাবে আটাইতকৈ উত্তম উপায়টো হৈছে ভাষা তথা কোৱা কাৰ্য কৰোঁতে কি কৰে? পলম কৰে বা ক'বলৈ কওঁতে দেৰি হয়, আৰু এই তেনে কম বয়সীয়া শিকাৰুক অনুপ্ৰাণিত কৰিবৰ কাৰণে আটাইতকৈ উত্তম উপায় কোনটো সুধিছে? অপশ্যন 1 আছে স্পীচ থেৰাপিষ্টৰ দ্বাৰা ভাষণৰ ব্যৱস্থা। যিসকল ছাত্ৰ ছাত্ৰী একেবাৰে ভাষা এটা ক'ব নোৱাৰে তেওঁলোকৰ কাৰণেহে এই ব্যৱস্থা গ্ৰহণ কৰা হয়। অপশ্যন 2 আছে শিক্ষকে সঘনাই শুধৰাই দিয়া। সঘনাই শুধৰাই দিব আমি নালাগে। অপশ্যন 3 আছে সিহঁতৰ কথোপকথন বাণীবদ্ধ কৰি বিশ্লেষণ কৰা। অপশ্যন 4 আছে ইজনে সিজনৰ লগত কথোপকথন কৰিবলৈ উৎসাহিত কৰা। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন 4। ভাষা তথা কোৱা কাৰ্যত পলম কৰা কম বয়সীয়া শিকাৰুক অনুপ্ৰাণিত কৰিবৰ কাৰণে উত্তম উপায় হৈছে ইজনে সিজনৰ লগত কথোপকথন কৰিবলৈ উৎসাহিত কৰা। কুৱেশ্যন নম্বৰ 109 ব্যাকৰণ শিক্ষাৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ? অপশ্যন 1 ই শিক্ষাৰ্থীক নিজৰ বাবে ব্যাকৰণিক নিয়ম আৱিষ্কাৰ কৰাত জড়িত কৰাব পাৰে। অপশ্যন 2 ব্যাকৰণিক গঠনৰ অনুশীলনৰ বাবে অতিৰিক্ত কচৰতৰ প্ৰয়োজনীয়। অপশ্যন 3 নিয়ম জাপি দি ই কথোপকথন যোগাযোগক সীমিত কৰে। অপশ্যন 4 ব্যাকৰণ নিয়ম ভালদৰে জানিবৰ বাবে কেৱল লিখা কামবোৰ উত্তম। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন 1। ব্যাকৰণ শিক্ষাৰ ক্ষেত্ৰত শুদ্ধ বাক্যটো হৈছে ই শিক্ষাৰ্থীক নিজৰ বাবে ব্যাকৰণিক নিয়ম আৱিষ্কাৰ কৰাত জড়িত কৰাব লাগে। কুৱেশ্যন নম্বৰ 110 প্ৰতিকাৰমূলক বা ৰিমিডিয়েল শিক্ষা নিৰ্দেশিত হয়। অপশ্যন 1 সময়ে সময়ে শিকাৰুৰ পৰীক্ষা লোৱাত। অপশ্যন 2 শিকনৰ আখৰা দূৰ কৰাত। অপশ্যন 3 বিদ্যালয়ৰ নিয়মীয়া সময়ৰ পাছত। অপশ্যন 4 চোকা শিকাৰুবোৰক আৰু ভাল ফল দেখুৱাত। ইয়াত সুধিছে কি প্ৰতিকাৰমূলক শিক্ষা। যেতিয়া এটা ক্লাছত ছাত্ৰ ছাত্ৰীসকলে বুজি পোৱাত কিবা অসুবিধা পায় বা দুৰ্বলতা থাকে তেতিয়া ছাত্ৰ ছাত্ৰীসকলক এক্সট্ৰা ক্লাছ লোৱা হয়, আৰু এই এক্সট্ৰা ক্লাছত কি কৰা হয় যদি শিক্ষকজনে বুজাব পৰা নাই বা যিটো মেথড ইউজ কৰিছে, যিটো প্ৰিন্সিপল ইউজ কৰিছে, যিবোৰ মেক্সিম ইউজ কৰিছে সেইবোৰ যদি ছাত্ৰ ছাত্ৰীসকলে বুজিব পৰা নাই তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে বুজিব পৰাকৈ সেই পেডাগোগীটো চেঞ্জ কৰিব লাগে। অৰ্থাৎ প্ৰতিকাৰমূলক শিক্ষাত কি কৰা হয় ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ আখৰা দূৰ কৰা হয়। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2। প্ৰতিকাৰমূলক শিক্ষা নিৰ্দেশিত হয় শিকনৰ আখৰা দূৰ কৰাত। কুৱেশ্যন নম্বৰ 111 কথন আৰু লিখন কাৰ্যৰ তৎপৰ ফিডবেক দিয়া
আৰু শিক্ষাৰ্থীক অধিক ফলপ্ৰসূ শিক্ষণত জড়িত হ'বলৈ শিকোৱাটো হৈছে অপশ্যন 1 ফাইনেল পৰীক্ষা, অপশ্যন 2 টাৰ্ম টেষ্ট, অপশ্যন 3 ফৰ্মেটিভ এছেছমেণ্ট, অপশ্যন 4 ছামেটিভ এছেছমেণ্ট। প্ৰশ্নত কৈছে কি কথন আৰু লিখন কাৰ্যৰ তৎপৰ ফিডবেক দিয়া আৰু শিক্ষাৰ্থীক অধিক ফলপ্ৰসূ শিক্ষণত জড়িত হ'বলৈ শিকাটো হৈছে। এতিয়া ছাত্ৰ ছাত্ৰীসকলক কিবা এটা পাঠ পঢ়াই আছে, পাঠটো পঢ়াৰ লগে লগে যদি প্ৰশ্ন সুধি যোৱা হৈছে বা কিবা লিখিবলৈ দিয়া হৈছে, তেতিয়া শিক্ষকগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলৰ পৰা তৎপৰ ফিডবেক পাব আৰু শিক্ষাৰ্থীক অধিক ফলপ্ৰসূ শিক্ষণত জড়িত হ'বলৈ দিব পাৰে। ইয়াৰে কাৰেক্ট এনচাৰ হৈছে অপশ্যন 3 ফৰ্মেটিভ এছেছমেণ্ট। ফৰ্মেটিভ এছেছমেণ্টত কি কৰা হয়, পঢ়াই যোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষা লোৱা হয়। কথন আৰু লিখন কাৰ্যৰ তৎপৰ ফিডবেক দিয়া আৰু শিক্ষাৰ্থীক অধিক ফলপ্ৰসূ শিক্ষণত জড়িত হ'বলৈ শিকাটো হৈছে ফৰ্মেটিভ এছেছমেণ্ট। ছামেটিভ এছেছমেণ্টত কি কৰা হয়, কোৰ্চটো ফিনিছ হোৱাৰ পাছত পৰীক্ষা লোৱা হয়, তেতিয়া ফিডবেক দিব পৰা নাযায়। কুৱেশ্যন নম্বৰ 112 অনুমান বা প্ৰেডিকশ্যন তলৰ কোনটো উপদক্ষতাৰ ৰূপে জড়িত? অপশ্যন 1 ড্ৰাফটিং, অপশ্যন 2 ছামাৰাইজিং, অপশ্যন 3 নোট টেকিং, অপশ্যন 4 ৰিডিং। এতিয়া অনুমান বা প্ৰেডিকশ্যন ৰিডিঙৰ উপদক্ষতাৰ ৰূপে জড়িত হয়। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন 4 ৰিডিং। এতিয়া আমি কিবা এটা কাহিনী বা গল্প পঢ়ি থাকোঁতে অলপ পঢ়াৰ পাছত গল্প বা কাহিনীটো কি হ'ব আমি অনুমান কৰিব পাৰিম। সেইটোৱে হৈছে অনুমান বা প্ৰেডিকশ্যনৰ উপদক্ষতাৰ ৰূপে কোনটো জড়িত? ৰিডিং। কুৱেশ্যন নম্বৰ 113 পাঠ্যপুথিৰ তথ্যৰ যুক্তি সিদ্ধান্ত, শব্দৰ ক্ষিপ্ৰ চিনাক্তকৰণ, অনুসন্ধান প্ৰক্ৰিয়া আৰু শব্দ সম্ভাৰ জ্ঞান এই দক্ষতাবোৰ তলৰ কোনটোৰ লগত সম্পৰ্কিত? অপশ্যন 1 নিৰ্দিষ্ট তথ্য শ্ৰৱণ, অপশ্যন 2 কম্প্ৰিহেনশ্যন পঠন, অপশ্যন 3 আৱেগিক সঁহাৰি, অপশ্যন 4 ধাৰণাবোৰৰ মৌখিক প্ৰকাশ। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন 2 কম্প্ৰিহেনশ্যন পঠন। কম্প্ৰিহেনশ্যনৰ পঠনত কি হয়, পাঠ্যপুথিৰ তথ্যৰ যুক্তি সিদ্ধান্ত, শব্দৰ ক্ষিপ্ৰ চিনাক্তকৰণ, অনুসন্ধান প্ৰক্ৰিয়া আৰু শব্দ সম্ভাৰৰ জ্ঞান এই দক্ষতাবোৰ সম্পৰ্কিত। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে পায়। আৰু লগতে এটা কথা কৈ দিওঁ, মই যিসমূহ এনচাৰ ক'লোঁ এই এনচাৰসমূহ চিটেটৰ অফিচিয়েল এনচাৰ কীমতে কোৱা হৈছে। ধন্যবাদ।